স্যার এই মুহূর্তত আপনি মানে ইতিয়াতে ডিক্লেয়ার হিরিত হৈ আছে যেনেবা এই ইউপিপিএলৰ মানে চৰকাৰ হ'ব গতিকে আপনি হিৰি মাইনৰিটি সেলৰ এজন উপসভাপতি সাধাৰণ সম্পাদক হিচাপে কি ভাবে? মই পোনপ্ৰথমে আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ সমূহ বিটিয়াৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই পোনপ্ৰথমে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ CM ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে অশেষ প্ৰচেষ্টাত যি এটা মানে জল্পনা কল্পনা চলি আছিলে সেই জল্পনা কল্পনাৰ অন্ত পেলাই আজি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ইউপিপিএলৰ নেতৃত্বত আৰু বিজেপিৰ সহযোগত আৰু ইয়াত সহযোগিতা আগবঢ়াইছে GSPয়ে তেওঁলোকৰ এটা এজন MCLয়ে জিকিছে তেওঁলোকৰ সমৰ্থনত আজি আমি ইউপিপিএল দলে চৰকাৰ গঠন কৰিব গৈ আছে নতুনকৈ আৰু বিগত 17 বছৰৰ যি হাগ্ৰামা ৰাজৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যি মানে এটা শাসন চলিছিল আজি এইটো অৱসান ঘটিল ইয়াৰ বাবে মই পুনৰবাৰ বিটিয়াৰবাসী ৰাইজক আৰু আমাৰ সকলো প্ৰাৰ্থীক যিসকল বিজয়ী হৈছে তেখেতসকলৰ লগতে সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি এটা ভাল চৰকাৰ চলাব পাৰিম বুলি আশা ৰাখি মই এইখিনি মানে আশা ৰাখিছোঁ আমি যেটো নেকি আশা কৰিছোঁ আমি যে অহা দিনবিলাকত চৰকাৰত আমি গঠনৰ লগে লগে আমাৰ যি ইস্তাহাৰ আছে আমি গোটেই বিটিয়াৰবাসী সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক লৈ আমি যি পৰিৱৰ্তনৰ চৰকাৰ এটা শ্লোগান দিছিলোঁ সেই শ্লোগান আমি বাস্তৱায়িত ৰূপায়ণ কৰিম আৰু ৰাইজৰ কাৰণে কাম কৰিম কাৰণ ইউপিপিএল ৰাইজৰ দল হয় আৰু আমাৰ সহযোগিতা কৰিছে বিজেপিয়ে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ এই মিছনত তেওঁলোকে আমাৰ সহযোগিতা আগবঢ়াইছে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ যাতে তেওঁলোকে আমাৰ ইউপিপিএল দলৰ যি নীতি আদৰ্শ যিখিনি সহযোগিতা কৰিছে তাৰ কাৰণে ধন্যবাদ আৰু অনাগত দিনত আমি একেলগে কাম কৰিম সেইখিনি আমি প্ৰতিশ্ৰুতি আমি ইউপিপিএলৰ ফালৰ পৰা আমি দিছোঁ বিশেষকৈ সংখ্যালঘু ৰাইজৰ আমি আমি প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজেপিৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ ইউপিপিএল দলৰ প্ৰতি বিশ্বাস ৰাখি আমাক চৰকাৰ গঠনত সহায় সহযোগিতা আগবঢ়ালে আৰু বিগত 17 বছৰৰ যি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন যি চৰকাৰ চলিছিল তেওঁলোকৰ মানে উৎখাত কৰাত সহযোগ আগবঢ়ালে ইয়াৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ